মানুহ উঠিছে মই খালী ভৰি আছিলোঁ মঞ্চত মই খালী ভৰি মঞ্চত গীত গাওঁ এতিয়া কথাটো হ'ল পানী হৈ আছে গোটেই মঞ্চখন যেতিয়া তিনিজন মানুহ উঠিছে মই ভাবিলোঁ পানীৰ কাৰণে গোটেই মঞ্চখন পানী আমাক চাগে চাইড কৰাব আহিছে ইমান সাধাৰণ কথা দেই কথা নাই বৰ্তা নাই টানি নিছে এটা জানো ক্ৰিমিনেল হে তেওঁ জানো ক্ৰিমিনেল কাবাক মাৰ্ডাৰ কৰি আহিছে নে কে খেৰি দিব কাৰণে সাহস কেনে ধৰিছে আপুনি তিনিটা মোৰ প্ৰশ্ন আৰু যিজনে মোক এই কথাষাৰ কৈছে তেওঁ নিজে সংযত অৱস্থাত নাই তাকে মই আজি ইয়াতে আহিছোঁ চানমাৰী বিহুত মানে মোক গেষ্ট হিচাপে মাতিছে তেওঁ পাৰফৰ্ম কৰিব মাতিছে সীমান্ত ঠাকুৰীয়া আৰু লগত দুজন আছিল তেওঁলোকৰ নাম নাজানো আৰু তাৰপিছত যেতিয়াই তেওঁ এইটো কথা কৈছে জিন্স পিন্ধি ইয়াতে আচলতে কোনো মঞ্চত উঠিব নোৱাৰে আৰে তোমালোকে আগতে ডিচাইড নকৰিলা কিয় মানুহজনক মাতিছা কিয় মঞ্চত গাই থকাৰ মাজত ষ্টপ কৰি দিছে তোমালোকৰ নিজৰ মাজতেই সেই সমন্বয়টো নাই কেইজন মানে মোক মাতি নিছে আৰু এটাৰে মাজতে দুজন আহি পেলাই মোক তিনিজন মানে মাইক্ৰফোন অফ কৰিছে সীমান্ত ঠাকুৰীয়াৰ মুখত গোন্ধ সুৰাপান মদৰ গোন্ধ আৰু আছে দুজন তেওঁলোকৰ আৰু দুজন আছে গোটেই মদাহী মইতো নিজে উঠা নাই মইতো গান গাব মই গোটেই কেইজনৰ নাম কোৱা নাই ইয়াতে বলেন ধৰালিও আছে বিলাক ভাল মানুহ ক'ব লাগিছিল বলেন ধৰাত আগতে গুচি গ'ল কমিটিৰ আৰু বেলেগ মানুহ আছে সবে মদ খোৱা নাই দেই এইটো মিছা কথা কিন্তু এই কেইজন মানুহক তোমালোকে পাৰ্মিশ্যন কিয় দিলা মোক লাগে আমি ধুনীয়াকৈ মঞ্চত গান গাই আছোঁ হা এই ড্ৰেছত আহিছে এইটো কি বিহুত ড্ৰেছ নহয় মইতো নাজানো মোক মাতিব নালাগে ন মইতো নিজে অহা নাই নহয় তোমালোকৰ মাজৰে দুজন মানে মোক নি পেলাই আহক দাদা আমি দুটা গান গাব লাগিব মঞ্চখনটো আজি মোৰ আছিলে ন লৈ গৈছে তেওঁলোকে মোৰ স্বামী আহিছে লগত আহিব নোৱাৰে মোৰ স্বামী চাই থকা মাজৰ পৰা তেওঁলোকে আপুনি আহিছে যিহেতু দুটা গান গাব লাগিব আপুনি মোক টানি জোৰ জবৰদস্তি তেওঁলোকে খুব দাবী দিছে মোক ভালেই লাগিছে মৰম কৰি মোক দাবী জনোৱা যেন লাগিছে তাৰপিছত কোনোবা এজন হঠাতে আহি পেলাই গান গাই থকাৰ মাজতে এই সীমান্ত নে কিবা ঠাকুৰীয়া তেওঁ আহি পেলাই তেওঁ মানে মোক মানে মোটামুটি ঠেলা ঠেলিয়ে কৰিছে এগ্ৰিমেণ্ট কৰিছে আপুনি সন্মান আগতে জুবলিৰ লগতো হৈছিলে সন্মান দিব পাৰিব লাগিছিলে এই মাইক্ৰফোন অফ কৰা শুনক সেই মাইক্ৰফোন অফ কৰা ইমান অপমান কেনেকৈ কৰিব পাৰে হে ষ্টেজৰ পৰা নমাই দিয়া আমি কিবা অভদ্ৰামি কৰিছোঁ নেকি ষ্টেজত এইটো এটা ডিফেমেশ্যন কেছ হয় মানহানি গোচৰ হয় এইটো কিবা অভদ্ৰামি কৰিলোঁ নেকি কিবা আমি এতিয়া খাইছোঁ নেকি দুজন মানে মাতিবা দুজন মানে এইটো কৰিবা তোমালোকে কৰিছা কি এইবোৰ এতিয়া সীমান্ত ঠাকুৰীয়াক বিচাৰি আছোঁ আমি গোটেই ৰাইজে বিচাৰি আছোঁ যাতে ৰাজহুৱাকৈ ক্ষমা এটা খোজে তেওঁ নাই কিন্তু পলালে এতিয়া তেওঁ নাই বাকী কমিটিখিনি কোনোবা ভালো আছে দেই তেওঁলোকে কৈছে যে আমি অন বিহাফ অফ হেৰি আৰু চানমাৰী বিহু কমিটি তেওঁ কৈছে এইবিলাক ভাল মানুহ কমিটিৰ কিন্তু তেওঁ নিশ্চয় ভাল হ'ব পাৰে এতিয়া মদ্যপান কৰি পেলাই তেওঁ গম নাপায় চাগে হোচতে নাই এইটো কাম কৰিব নালাগে ন আমি অপমানিত হৈছোঁ মুঠৰ ওপৰত এই চানমাৰী বিহুত প্ৰথমবাৰ মই গান গাবলৈ আহিছোঁ এয়া ইমান অপমান কৰিছে আৰু নাজানো পিছলৈ কি হয় ইমান অপমান পালোঁ বিৰাট দুখ লাগিছে আপুনি ষ্টেজত আছিল বা তাৰপিছত ঘটনাটো গোটেইটো হৈছে আপোনালোকে ক্লিপছবোৰ ৰেখাই দিব আছে কি ক'ম এতিয়া ইমান পুৰণা ষ্টেজ ইমান সংস্কৃতিবান বিহু একো ক'বও বেয়া লাগিছে নহয় সৰুৰ পৰা ডাঙৰ হৈছোঁ এইবিলাক চাই মঞ্চত গান পৰিৱেশন কৰি আহিছোঁ মোৰ ফেমিলি আহিছে মোৰ স্বামী আহিছে আপোনালোকে চবেই চিনি পায় দিগন্ত ভাৰতী তেখেত মোৰ দাদা আহিছে বৌ আহিছে বৌজনীও সম্ৰাজ্ঞী এনে কোনো থকা নাই কিবা কিবি কৰি আছোঁ আমাৰ ঘৰখনো তেনেকুৱাই ঠিক আছে গান গাই আছোঁ বঢ়িয়াকৈ চলি আছে গেষ্ট কমিটিয়ে ক'লে মোৰ হাজবেণ্ড ষ্টেজত উঠিব লাগিব তেওঁ কৈছে মই এতিয়া নুঠো তলৰ পৰা গান গালে মই কৈছোঁ মই নুঠো বহি আছে তাৰপিছত নাই আৰু দুটামান গান গোৱাৰ পিছত তেওঁক লাগে কমিটিয়ে আহি পেলাই তেওঁক উঠাই গামোচা পিন্ধালে অ'কে গেষ্ট হয় গেষ্ট আপুনি গেষ্ট হ'ব পাৰে গেষ্ট ইয়াতে চবেই কি আপোনালোকৰ কিবা দিছে নেকি ড্ৰেছ কোড কিবা দিছে নেকি যে যেতিয়া আপোনালোকে গেষ্ট হৈ আহিব ধুতি পিন্ধিব লাগিব এইবিলাকতো কোৱা নাই গেষ্টে হাফ পেণ্টো পিন্ধিব পাৰে চব পিন্ধিব পাৰে অ'কে তাৰ আগতেও দেখিছোঁ মঞ্চত যিয়ে গান গাই গ'ল
গোটেই মিউজিচিয়ানে জিন্স পিন্ধি উঠিছে অ'কে মোৰ মিউজিচিয়ানে গোটেই জিন্স পিন্ধি উঠিছে তেতিয়াৰ পৰা কিমান গান গালোঁ 1 ঘণ্টা গানেই গালোঁ সেনেকৈ তেওঁক মাতি নি মঞ্চত তেওঁ বহি থকা মানুহটোক মাতি নি মঞ্চত কমিটিয়ে গামোচা পিন্ধাইছে অ'কে তেওঁ মোক বাৰে বাৰে কৈছে তুমি মই আহিছোঁহে মই ক'তো নাযাওঁ তোমাৰ লগত কাৰণ তেওঁ নিজৰ প্ৰগ্ৰেম আছিলে ক'তো নাযায় মোৰ লগত সময় নাপায় অনুষ্ঠান বেলেগে বেলেগেই কৰা যায় মেক্সিমাম ক'ৰবাত আমি একেলগে কৰোঁ সেইটো বেলেগ হেঙেৰাবাৰীত কৰি আহিছোঁ তেওঁ গেষ্ট বহি আছে ধুনীয়াকৈ তোমালোকে মাতিছা গান গাবলৈ তেওঁ উঠি অহা নাছিলে তাৰপিছত গামোচা পিন্ধাই কি কৰিলা তোমালোকে গান গাই আছোঁ মোৰ বৌ আহিলে উঠি এই জাজ কৰি আছে মৃদুস্মিতা ডেকা বিহু সম্ৰাজ্ঞী আৰু এগৰাকী আমাৰ বিহু পিন্ধা কৰবী হাজৰিকা আমাৰ ধুনীয়া বিহু নাচে বাইদেউগৰাকী দুয়োগৰাকী ধুনীয়াকৈ পাৰফৰ্ম কৰি আছে 3জন মানুহ উঠিছে মই খালী ভৰি আছিলোঁ মঞ্চত মই খালী ভৰি মঞ্চত গীত গাওঁ এতিয়া কথাটো হ'ল পানী হৈ আছে গোটেই মঞ্চখন যেতিয়া 3জন মানুহ উঠিছে মই ভাবিলোঁ পানীৰ কাৰণে গোটেই মঞ্চখন পানী আমাক চাগে চাইড কৰাব আহিছে ইমান সাধাৰণ কথা দেই কথা নাই বৰ্তা নাই টানি নিছে এটা জনে ক্ৰিমিনেল হে তেওঁ জনে ক্ৰিমিনেল কাবাক মাৰ্ডাৰ কৰি আহিছে নে কে হেৰি দিবৰ কাৰণে সাহস কেনে পালে আপুনি তিনিটা আগৰ গোটেই মানুহ মিছাই জিন্স পিন্ধি মোৰ মানুহখিনি জিন্স পিন্ধি বজাই আছে এটা গেষ্ট কি হাফ পেণ্ট পিন্ধিব পাৰে কি কোনো কষ্ট পিন্ধিব পাৰে মানে জিন্স পিন্ধিব তাৰ পিছত আপোনাৰ এটা মাতি দিছে মঞ্চনে গামোচা পিন্ধালে এয়া গামোচা Kalian berarti cuma lu beda. Omongan boleh mana mampir apa ini? No, ini omongan boleh mana? Ini boleh. Ya, dia mana dia polisi. Apa ni dia tu? Nak kalau itu kamu salah betul betul. Omongan boleh mana? Siapa nak tahu dia? Siapa tahu dia? Siapa tahu dia? মাতি দিয়ক আপোনাৰ মানুহ হয়তো মাতি দিয়ক আপোনাৰ মানুহ হলে মাতি দিয়ক পারমিশন কোনে দিলে এইটো যাও বুঝলে রকম নোৱাৰিলে পারমিশন কোনে দিলে তেওঁ ষ্টেজত উঠিবলে আপোনালোকে নিমন্ত্ৰণ কৰি আজি মোক মাতিছেনে নাই মোক আজি মাতিছিলে নে নাই আপোনালোকে মোক মাতিছিলে নাই আজি মোক মাতিছিলে নাই তেওঁ অপমানটো কিয় মাইক্ৰফোন কিয় অফ কৰা হ'ল মোক লাগে মাইক্ৰফোন কিয় অফ কৰা হ'ল মই তাৰ কথা নকলোঁতে আমি গোটেইখিনিয়ে এতিয়া ছেক্ৰেটাৰী নাই গ'ল আমি গোটেইবিলাকে উঠি পেলাই ক্ষমা ওপৰলৈ যাব ৰখাব নোৱাৰিলে এতিয়া আনিবলৈ ক্ষমা বিচাৰিব নোৱাৰে মই গান গাইছোঁ মই মদ খাই গান গোৱা নাই